চালা আমি জীৱনত সুখৰ বাবে কি নকৰোঁ, কিন্তু তথাপিতো কেতিয়াও সুখৰ মূল বুজি নাপাওঁ। চালা কিনো এই সুখ, এই বিষয়ে আজি আপোনালোকক ক'ব ওলাইছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এখন ঘৰত এটা ল'ৰা খেলি থাকোঁতে হঠাৎ আঙুলি এটা কটাৰী এখনত লাগি সম্পূৰ্ণভাৱে ছিগি গ'ল। তাৰ বাবে মাক দেউতাকৰ মনত বহুত দুখ যে মোৰ ল'ৰাৰ এটা আঙুলি গলি গ'ল, তাৰ সমনীয়াখিনি এতিয়া জোকাৰিব। কিন্তু কিছুদিনৰ পাছতে সেই একেখন গাঁৱতে এজন ডকাইত সোমাল আৰু ৰাতিৰ ভিতৰতে গাঁৱত থকা বাকী ল'ৰাবোৰক অপহৰণ কৰি লৈ গ'ল। পিছদিনাখন দেখিলে যে গাঁৱত তেওঁৰ ল'ৰাটোৰ বাহিৰে বাকী ল'ৰাবোৰ নাইকিয়া হ'ল। পিছত গম পালে যে সেই ডকাইতজন কোনোবা বাবাৰ অন্ধবিশ্বাসত পৰি ল'ৰাবোৰক অপহৰণ কৰি নি মাৰি পেলালে, আৰু সেই মানুহজনৰ ল'ৰাটোৰ আঙুলি এটা নাইকিয়াৰ বাবে তেওঁৰ ল'ৰাটোক অপহৰণ নকৰিলে। অৰ্থাৎ ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। সুখী হ'বলৈ ভগৱানৰ ওপৰত বিশ্বাস থকাটো অতি প্ৰয়োজন, আৰু তেওঁ ভগৱানক ধন্যবাদ দিলে। সুখী হ'বলৈ নিজক আনৰ লগত কেতিয়াও তুলনা নকৰিব। কোনোবা এজন সমনীয়া যদি মোবাইল বা বাইক কিনে, তেন্তে সেই লগৰীয়াজনৰ ৰোষত পৰি কেতিয়াও আপুনি কিনাৰ চেষ্টা নকৰিব, কাৰণ তেনে কৰিলে আপোনাৰ যিমান হাঁহি ভাৱনা আছিল সেই সকলোবোৰ লাহে লাহে হেৰাই যাব ধৰিব। কাৰণ আপোনাৰ মনত এটাই ভাৱ আহিব, যিকোনো উপায়েৰে কিনিব লাগে। আপুনি কিনিলেও সেই সুখ বেছি দিন নাথাকে, কাৰণ সময়ত পৰি কি ঠিক সেই বস্তুটো বেচিবলগীয়াও হ'ব পাৰে, আৰু পিছত সুখত থাকিব বিচাৰিলেও নোৱাৰিব। সেইবাবে কেতিয়াও আনৰ লগত নিজক তুলনা নকৰিব। জীৱনত এটা দিশ নিৰ্ণয় কৰক। আমিতো সকলো কামেই কৰোঁ, কিন্তু কেতিয়াও কি হ'ব বিচাৰোঁ সেইটো বিচাৰ নকৰোঁ, যাৰ বাবে আমি সকলো কামত আধৰুৱা হৈ ৰওঁ। জীৱনত এনেকুৱা এটা গ'ল নিৰ্ণয় কৰক, সেইটো পোৱা বা হোৱাৰ বাহিৰে সকলো চিন্তা এৰি দিয়ক, আৰু সফল হোৱাৰ পিছত যিটো সুখ বা আনন্দ উপভোগ কৰিব সেইটো আপোনাৰ কল্পনাতকৈ বাহিৰত হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।